নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো বিৰাট ভালে আছা। বন্ধুসকল, মোৰ ইউটিউব চেনেল আজাৰ ছাৰত তোমালোকক মই আকৌ এবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ যিটো দ্বিতীয় পাৰ্ট আছে, ৰাজা ৰামমোহন ৰায়ৰ অধিকাৰবোৰ, সেইটো আলোচনা কৰিম। বন্ধুসকল, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। গোটেই কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব, আৰু কনচেপ্ট ক্লিয়াৰ হ'লে তোমালোকে পৰীক্ষাত একদম আৰামত লিখিব পাৰিবা, ঠিক আছে? কিন্তু তোমালোকে কুৱেশ্যনত ধ্যান নিদিবা দেই। কুৱেশ্যন দিয়া নাই ছাৰে সেইটো নক'বা, ঠিক আছে? ছাৰ নহয়, দাদা বুলিয়ে ক'ব লাগিব, ঠিক আছে? ছাৰ হোৱা নাই নহয় এতিয়ালৈকে, ঠিক আছে? ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰতি ৰাজা ৰামমোহন ৰায়ৰ বৰঙণি আগবঢ়োৱা, ঠিক আছে? তেওঁ কি বৰঙণি আগবঢ়াইছিলে ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাত, সেইখিনি আমি আলোচনা কৰিব লাগে। একদম সহজ বন্ধু, একদম সহজ। তোমালোকে একদম আৰামত পাৰি যাবা পৰীক্ষাত। ইয়াৰ পৰা এটা কুৱেশ্যন নিশ্চিত হৈ যোৱা, 10 মাৰ্কছৰ এটা কুৱেশ্যন আহিব। ৰাজা ৰামমোহন ৰায়ৰ অধিকাৰবোৰ সুধিব, অথবা ৰাজা ৰামমোহন ৰায়ৰ ৰাজনৈতিক চিন্তাধাৰাত বৰঙণি কি আছিলে সেইটো সুধিব। গতিকে আজি আমি কিমান মাৰ্কছ কালেক্ট কৰিম? 10 মাৰ্কছ যেনেকুৱা হ'লেও কালেক্ট কৰিম, হয় নে নহয়? বস্তুটো বুজি ল'ম, বুজিলেতো একদম ইজি, হয় নে নহয়? গতিকে আজি আৰম্ভ কৰোঁ সেইটো টপিকটো। ক'ৰ পৰা আৰম্ভ হৈছিলে? ৰাজা ৰামমোহন ৰায় কোন আছিলে? ক'ৰ পৰা আহিলে? তেওঁৰ আৰম্ভণি কেনেকুৱা হ'ল? তেওঁ কিয় অৱদানখিনি দিলে? এই অৱদান দিয়াৰ কাৰণটো কি? তেওঁ এইখিনি চিন্তা তেওঁৰ মূৰত ক'ৰ পৰা আহিলে? এইখিনি আমি আজি আলোচনা কৰিম, ঠিক আছে? যোৱা ভিডিঅ'ত আমি অলৰেডি আলোচনা কৰিয়ে লৈছোঁ যে ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা আৰম্ভণি কেনেকুৱা হৈছিলে, হয় নে নহয়? ৱেষ্টাৰ্ণৰ পৰা আৰম্ভ হৈছিলে, আৰু আমাৰ কি হৈছিলে? ভাৰততো ইয়াৰ জাগৰণ লাহে লাহে হৈছিলে। আৰু কাৰ মাধ্যমত হৈছিলে? এই ডাঙৰ কি হৈছিলে? আমাৰ যিবিলাক আদৰ্শ দাৰ্শনিক আছিলে, চিন্তক আছিলে, সেইখিনিৰ পৰা কি হৈছে? আমাৰ আধুনিক ৰাজনৈতিক ধাৰণা যিটো, সেইটোৰ আৰম্ভণি হৈ গৈছে, ঠিক আছে? আৰু তোমালোকে এটা কথা মন কৰি ল'বা, ইয়াত এই যিজন ব্যক্তি ৰাজা ৰামমোহন ৰায়, সেইজন হৈছে আধুনিক ৰাজনৈতিক চিন্তাধাৰাৰ পিতৃ। আধুনিক ৰাজনৈতিক চিন্তাধাৰাৰ পিতৃ বুলি কাক জনা যায়? ৰাজা ৰামমোহন ৰায়। কাক জনা যায়? ৰাজা ৰামমোহন ৰায়। নাৰীবাদী দাৰ্শনিক বুলি কাক জনা যায়? নাৰীবাদী দাৰ্শনিক বুলি কাক জনা যায়? ৰাজা ৰামমোহন ৰায়কো নাৰীবাদী দাৰ্শনিক বুলি কোৱা হয়। এতিয়া কিয় জনা যায়, কেনেকৈ জনা যায়, সেইখিনি আমি বিস্তাৰিত ৰূপত আলোচনা কৰিম, ঠিক আছে? চোৱা, এতিয়া কি হৈ গৈছে? আমি আজিৰ পৰা অলপমান পুৰণা যুগত গৈছোঁ, একদম পুৰণা যুগত। আগৰ ভিডিঅ' যেনেকুৱা গৈছিলোঁ তেনেকুৱা আমাৰ ধ্যানটো অলপ পুৰণা যুগত লৈ যাওঁ। এইটো ঘটনা হৈছে কিমানৰ? চোৱাচোন, 1757 চনৰ ঘটনা, ঠিক আছে? 1757 চনত কি হৈছিলে? ইংৰাজৰ শাসন আৰম্ভ হৈ গৈছিলে। জানাই তোমালোকে, চিৰাজউদ্দৌলাক পৰাস্ত কৰিছিলে ক'ত? ভংগত। তাৰ পৰা কি হৈ গৈছিলে? গোটেই ভাৰতত কোনে শাসনভাৰ চম্ভালি লৈছিলে? ইংৰাজ বিষয়াসকলে। তোমালোকে গমেই পাইছা। তেতিয়া কি হৈছিলে? সেইটো সময়ত আমাৰ যিটো সমাজ, সেইটো আছিলে ৰূঢ়িবাদী সমাজ। বন্ধুসকল, মোৰ স্পেলিং ৰং হ'ব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। হয়তো ৰূঢ়িবাদী স্পেলিং হোৱা নাই নেকি, মোক এনেকুৱা লাগিছে। তথাপি মই কনচেপ্টটো ক্লিয়াৰ কৰি দিম, কনচেপ্টহে মেইন, হয় নে নহয়? গতিকে ৰূঢ়িবাদী ব্যৱস্থা, এই ৰূঢ়িবাদী ব্যৱস্থা চলি আছিলে। এতিয়া ৰূঢ়িবাদী মানেনো কি? ৰূঢ়িবাদী মানে হৈছে জাতিবাদী, বাল্য বিবাহ, দহেজ প্ৰথা, বহু বিবাহ প্ৰথা, সতীদাহ প্ৰথা, এনেকুৱা কিছুমান প্ৰথা চলি আছিলে, হয় নে নহয়? এতিয়া প্ৰথা, জাতিবাদী প্ৰথা মানে কি কোৱাচোন? জাতিবাদী প্ৰথা মই তোমালোকক আগতো বুজাই দিছোঁ। জাতিবাদী মানে কি? জাতিৰ মাজত ভেদভাৱ, ওপৰ জাতি, নিচ জাতি, এইটো জাতি, সেইটো জাতি, এনেকুৱা জাতিৰ ব্যৱস্থা আছিলে, হয় নে নহয়? বহু জাতি ব্যৱস্থা, বহুত মানে জাতি আছিলে। সেই জাতি, ওপৰৰ জাতি তলৰ জাতিক ঘৃণা কৰে, তলৰ জাতি ওপৰৰ জাতিক ঘৃণা কৰে, এনেকুৱা এটা ব্যৱস্থা চলি আছিলে, হয় নে নহয়? ইয়াৰ পিছত বাল্য বিবাহ প্ৰথা চলি আছিলে। বাল্য বিবাহ মানে কি হয়? কম বয়সতেই 9-10 বছৰ 12 বছৰতেই ল'ৰা ছোৱালীক বিয়া সম্পন্ন কৰা হৈছিলে। আমি জানো যে আমাৰ মহাত্মা গান্ধীৰ বিয়াও কিমান চনত হৈছে? কিমান বছৰত হৈছে? 12 বছৰৰ সময়ত, হয় নে নহয়? ইয়াৰ পিছত দহেজ প্ৰথা, দহেজ দিয়া প্ৰথা এটা আছিলে। মানে কি? যে বিবাহ যেতিয়া হ'ব, তেতিয়া কি হয়? ছোৱালীৰ লগত কিছুমান টকা দৰাক দিব লাগে, হয় নে নহয়? ছোৱালীজনীৰ লগত দৰাক কিছুমান টকা উপহাৰ স্বৰূপে দিয়ে। এইটো ব্যৱস্থা আজিও আছে, আমাৰ সমাজত আজিও আছে। তোমালোকে চোৱা, সাধাৰণতে UP, বিহাৰ এইবিলাক ছাইডত গ'লে এইটো প্ৰথা এতিয়াও আছে। এইটো প্ৰথা শেষ হোৱা নাই। গতিকে এইটো এটা বৰ ভয়ংকৰ প্ৰথা, বৰ বেয়া লগা কথা হয় যে মানুহে টকা লয়, হয় নে নহয়? এইটো শুনিলেই বেয়া লাগে। গতিকে এনেকুৱা কৰিব নালাগে। আমি আধুনিক সমাজে এইখিনি বুজিব লাগে, আৰু এইটো ব্যৱস্থা আমি আমাৰ সমাজৰ পৰা যিমান সোনকালে পাৰোঁ আমি আঁতৰাই পেলাব লাগে। এইটো প্ৰথা থাকিব নালাগে, নহ'লে বিনাশ কৰি দিব মানুহ। ইয়াৰ পিছত বহু বিবাহ প্ৰথা, হয় নে নহয়? বহু বিবাহ, এজন মানুহে কেইবাটাও বিবাহ কৰিব পাৰে, সেইটো এটা প্ৰথা আছিলে। ইয়াৰ পিছত সতীদাহ প্ৰথা, হয় নে নহয়? এইটোৱেই ভয়ংকৰ প্ৰথা আছিলে দেই, সতীদাহ প্ৰথা। সতীদাহ প্ৰথা মানে কি? যে এজন মানুহ যদি মৰে, তেতিয়াহ'লে লগে লগে তেওঁৰ যিগৰাকী কন্যা থাকিব, মানে তেওঁৰ যি ৱাইফ থাকিব, এই ৱাইফক তেওঁৰ লগতে কি কৰা হৈছিলে? জ্বলাই দিয়া হৈছিলে। তেওঁক যেতিয়া জ্বলাই দিয়া হ'ব, তেতিয়া তেওঁ ৱাইফকো লগে লগে জ্বলাই দিয়া হৈছিলে। এটা বৰ ভয়ংকৰ প্ৰথা।
এইবিলাক প্ৰথা চলি আছিলে ক'ত? ইংৰাজৰ যেতিয়া শাসন আৰম্ভ হৈছে, ৰূঢ়িবাদী ব্যৱস্থা চলি আছিলে, যিটো আগৰ পৰা চলি আহিছিলে। আজিৰ পৰা 200-300 বছৰ আগৰ পৰা এইখিনি প্ৰথা চলি আছে, হয়নে নহয়? গতিকে এই যিখিনি প্ৰথা চলি আছে, এইখিনি হঠাতে বন্ধ কৰি দিয়াটো ইংৰাজৰ কাৰণে সহজ হ'ব নেকি? নহয়, ইংৰাজকে মাৰি পেলাব। হ'ব নে নহ'ব কোৱাচোন? ইংৰাজকে মানুহবিলাকে মাৰি পেলাব। এইবিলাক প্ৰথা উঠাই দিয়া ইমান সহজ কাম নহয়তো, যে আমি ইচ্ছা কৰিলে এইখিনি প্ৰথা উঠাই দিম। এইখিনিত ইংৰাজে কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই। কিয় কৰা নাই? কাৰণ ইংৰাজে ভয় পায়, এইখিনি উঠাই দিলে মানুহে কি কৰিব? মাৰি পেলাব। দম নাই ইংৰাজৰ ইমান যে এইখিনি উঠাই দিব। বৰ এটা, কাৰণ এইখিনি পৰম্পৰাগতভাৱে চলি আছিলে। আৰু আমি জানো যে আমাৰ মানুহ, ইণ্ডিয়ান মানুহবিলাক কি হয়? সাধাৰণতে পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে পৰম্পৰাহে মানি চলে, হয়নে নহয়? তেওঁলোকে যুক্তি বুদ্ধি বা বিবেচনা কৰি কোনো এটা বিচাৰ নকৰে। মানে আগৰ পুৰুষে যিখিনি কৈছে সেইখিনিয়ে সত্য। সেইখিনি লাগিলে অযুক্তিকৰ কথাই হওক, সেইখিনিয়ে তেওঁলোকে মানি লয়। সেইখিনিয়ে সত্য, সেইখিনিয়ে চব। আগৰ মানুহে কৈছে গতিকে সত্য হ'ব, তেওঁলোকে আগতে আহিছে গতিকে তেওঁলোকৰ কথাখিনি সত্য। কিন্তু এনেকুৱা হ'ব নোৱাৰে বন্ধুসকল। আমি বস্তুটো সদায় প্ৰশ্নবোধক চিন লগাব লাগে। সদায় কি লগাব লাগে? প্ৰশ্নবোধক। যুক্তি কৰিব লাগে, তাত যুক্তি আনিব লাগে। যুক্তি আনিব লাগে, চিন্তা কৰিব লাগে। চিন্তা কৰিব লাগে, বিবেক কটাব লাগে, বিবেক। ঠিক আছে? এই বস্তু আমি লগাব লাগে, তেতিয়া আমি এটা সত্যত উপনীত হ'ম। বস্তুটো সত্য নে মিছা নে এনেই কৈছে নে অযুক্তিকৰ বস্তু। যদি অযুক্তিকৰ হয় পৰিত্যাগ কৰি দিব লাগে। কিয়? পুৰণা মানুহবিলাকে কৈছে বুলি আমি গোটেই জীৱন মানি থাকিম নেকি? আমি গোটেই জীৱন এইবিলাকত বেমাৰত ভুগি থাকিম নেকি? এইবিলাক আমাৰ কাৰণে এটা মহামাৰীয়ে হয়। কৰোণা যেনেকুৱা মহামাৰী, সেইবিলাক দহেজ প্ৰথা, এই সতীদাহ প্ৰথা, বহু বিবাহ প্ৰথা, এইবিলাক এটা আমাৰ কাৰণে কি হয়? মহামাৰী। এইবিলাকে আমাৰ জীৱনটো ধ্বংস কৰি দি আছে, স্বাধীনতাখিনি নাইকিয়া কৰি দি আছে, হয়নে নহয় বন্ধুসকল? গতিকে বৰ এটা ভয়ংকৰ প্ৰথা। এইবিলাক যিমান সোনকালে পাৰি আমি সমাজৰ পৰা আঁতৰাই দিব লাগে। গতিকে সেইটো সময়ত চোৱা, কোনেও মাত মাতা নাই। তেতিয়া কি হ'ল? কোনে ইয়াত মাত মাতিব? ঠিক আছে? গতিকে প্ৰথমবাৰৰ কাৰণে ৰাজা ৰামমোহন ৰায়ে এই কথাত কি কৰিছিলে? মাত মাতিছিলে প্ৰথমবাৰৰ কাৰণে। যিহেতু তেওঁ প্ৰথমবাৰৰ কাৰণে এইবিলাক ব্যৱস্থাৰ ওপৰত মাত মাতিছে, সেইকাৰণে কোৱা হয় তেওঁক আধুনিক ৰাজনৈতিক চিন্তাধাৰাৰ জনক অথবা পিতৃ বুলি। কাৰণ তেওঁহে কি কৰিছিলে? এই মাতটো প্ৰথমে মাতিছিলে, হয়নে নহয়? গতিকে এতিয়া আমি ৰাজা ৰামমনোহৰৰ বিষয়ে অলপ পৰিচয় চাই লওঁ। তেওঁ কিয় আৰম্ভ কৰিছিলে, কেনেকৈ আৰম্ভ কৰিছিলে, এইখিনি আমি অলপ জানি ল'ম। ঠিক আছে বন্ধুসকল? বৰষুণ দি আছে, সেইকাৰণে অলপমান সমস্যা হৈছে। অলপ বাহিৰৰ পৰা আৱাজ আহি আছে। তোমালোকে মোৰ কথাখিনি শুনিব পাৰিছানে শুনা নাই? মই যিমান পাৰিছোঁ অলপ স্পীডত কৈছোঁ, হয়নে নহয়? আৰু অলপ জোৰকৈ কৈছোঁ, আৱাজটো তোমালোকক দিছোঁ, তোমালোকে যাতে বুজি পোৱা। ঠিক আছে? ধ্যান দিবা বন্ধুসকল, তেতিয়া বুজি যাবা। একো টাফ বস্তু নাই ইয়াত। ইমান এটা ডাঙৰ বস্তু ইয়াত হাতী সোমোৱা নাই, হয়নে নহয়? গতিকে তোমালোকে পাৰিবা, বস্তুখিনি বুজি ল'লে একদম সহজ। এতিয়া চোৱা, এতিয়া ৰাজা ৰামমোহন ৰায়ৰ জন্ম কিমান চনত হৈছিলে? 22 মে 1772 চনত তেওঁৰ জন্ম হৈছিলে। আৰু তেওঁৰ মৃত্যু হৈছিলে 27 ছেপ্টেম্বৰ 1833 চনত, হয়নে নহয়? তেওঁ এটা ব্ৰাহ্মণ ফেমিলিত জন্মগ্ৰহণ কৰিছিলে। এটা ব্ৰাহ্মণ ফেমিলি, হয় নহয়? ব্ৰাহ্মণ ফেমিলি বুজি পাইছাতো? এইখিনিতো আৰু ক'ব নালাগে। গতিকে ব্ৰাহ্মণ ফেমিলিত জন্ম লৈছিলে। আৰু 1811 চনতহে তেওঁৰ লাইফত এটা ঘটনা ঘটিছিলে, এটা ডাঙৰ ঘটনা। কি হৈছিলে 1811 চনত? জগনমোহন আছিলে তেওঁৰ দাদা। জগনমোহন কোন আছিলে? তেওঁৰ দাদা। এই দাদাৰ যিগৰাকী ৱাইফ আছিলে, কি হৈছিলে? ৱাইফো আছিলে, হয়নে নহয়? আৰু হঠাতে দাদাৰ কি হৈছিলে? মৃত্যু হৈ গৈছিলে। দাদাৰ কি হৈ গৈছিলে? মৃত্যু। ঠিক আছে? এতিয়া দাদাৰ মৃত্যু হোৱাৰ লগে লগে সেইটো সময়ত এটা প্ৰথা আছিলে। সেইটো কি প্ৰথা তোমালোকে গমেই পাইছা। কি প্ৰথা আছিলে কোৱাচোন? এইটো সতীদাহ প্ৰথা চলি আছিলে। সেইটো সময়ত কি প্ৰথা চলি আছিলে? সতীদাহ প্ৰথা। আৰু সতীদাহ প্ৰথা মতে কি হৈছিলে? যদি কি হয়, যদি কোনোবা এজন পুৰুষ মৰি যায়, তেতিয়াহ'লে তেওঁৰ ঘৈণীয়েকক তেওঁৰ লগতে কি কৰা হৈছিলে? সেই অগ্নিতেই জ্বলাই দিয়াৰ ব্যৱস্থা আছিলে, হয়নে নহয়? অৱশ্যে ইয়াত কিছুমান কণ্ডিশ্যন আছিলে। সকলোক জ্বলাই দিয়া হোৱা নাছিলে। যিবিলাক প্ৰেগনেঞ্চিত মহিলাসকল আছিলে তেওঁলোকক জ্বলাই দিয়া নাই, অথবা যিসকলৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গৈছে তেওঁলোকক জ্বলাই দিয়া নাই। ঠিক আছে? অৰ্থাৎ নতুন বিয়া কৰি অনা যদি বাই চান্স কোনোবা মৰি যায়, তেতিয়াহ'লে কি হৈ গৈছিলে? এওঁৰ লগতে তেওঁৰ কি কৰিছিলে? কইনাজনীকো জ্বলাই দিয়া হৈছিলে। ঠিক আছে? তেওঁৰ ৱাইফক জ্বলাই দিয়া হৈছিলে। চিন্তা কৰাচোন, কিমান দুখ লগা এটা ঘটনা, হয়নে নহয়? যেতিয়া এইটো ঘটনা ঘটিছে তেওঁৰ এই ফেমিলিত, আৰু তেওঁৰ চকুৰ আগতেই যেতিয়া তেওঁৰ নবক, তেওঁৰ ভাবিক জ্বলাই দিছিলে, কিমান এটা দুখ লগা বিৰহৰ ঘটনা। চিন্তা কৰাচোন বন্ধুসকল, ভাবিলেই কেনেকুৱা লাগে? এনেকুৱা ইমেজিন কৰাচোন, তোমালোকৰ সন্মুখত যদি এনেকুৱা এটা ঘটনা হয়, জিন্দা মানুহ এজনক জ্বলাই দিয়ে, কিমান তৰপি মানুহজন মৰিব। এনেকুৱা কথা ভাবিলেই দুখ লাগে বন্ধুসকল, ভাবিলেই দুখ লাগে। চিন্তা কৰাচোন, তেতিয়া কি কৰিছে? বেচাৰাৰ কি কৰিছে? নবক হত্যা কৰি দিছে। তেতিয়া তেওঁ এই বস্তুটো সহ্য কৰিব পৰা নাই।
তেওঁৰ মনত এনেকুৱা দুখ লাগিছে, আৰে এইটো কিয় এনেকুৱা কি সমাজ, এইটো কি ব্যৱস্থা, এইটো জিন্দা মানুহক জ্বলাই দিয়ে, এইটো মানৱতাৰ কাম। গতিকে এইখিনিৰ সন্মুখীন, এই পৰিস্থিতিৰ সন্মুখীন হৈয়ে কি কৰিছে ৰাজা ৰামমোহন ৰায়ে কি কৰিছে ইয়াৰ ওপৰত মাত মাতিছে। আৰু তেতিয়া তেওঁ প্ৰথমতে কাৰ লগত এইটো বিবেচনা কৰিছে, তেওঁৰ দেউতাৰ লগত বিবেচনা কৰিছে। ঠিক আছে, কাৰ লগত, তেওঁৰ দেউতাৰ লগত। এতিয়া দেউতাৰ লগত বিবেচনা কৰাৰ পিছত কি হ'ল চোৱাচোন, দেউতাৰ লগত কথাটো যেতিয়া বিবেচনা কৰিছে তেতিয়া দেউতাই ক'লে আমি সমাজক নৈ কৰিব নোৱাৰি, আমি সমাজক অমান্য কৰিব নোৱাৰি, সমাজে যিটো প্ৰথা চলাই আছে আগৰ পৰা সেইটো আমি মানি চলিব লাগিব, সেইটো নিয়ম মতে যাব লাগিব। আমি যদি ইয়াৰ অপমান কৰোঁ অথবা ইয়াৰ বিপৰীত ফালে যাওঁ তেতিয়াহ'লে আমাকেই ৰাইজে ধৰি মাৰিব, আমাৰে শাস্তি হ'ব, আমাৰে সমস্যা হ'ব। গতিকে এইখিনি যেতিয়া তেওঁৰ দেউতাই কৈছে আৰু তেওঁক যিটো তেওঁ বিৰোধ কৰিব বিচাৰিছিলে সেইটো কৰিবলৈ দিয়া নাই, তেতিয়া তেওঁ কি কৰিছে, তেওঁ দেউতাৰ লগতো তেওঁ কাজিয়া কৰিছে। তেওঁ দেউতাৰ লগতো তেওঁ কি কৰিছে, কাজিয়া কৰিছে, তৰ্ক কৰিছে। আৰু সেই তৰ্ক কৰি কৰি তেওঁ কি কৰিছে যে তেওঁ এনেকুৱা দেউতাক কৈ দিছে যে মই এদিনাখন এই সমাজটো চেঞ্জ কৰিমেই লগৰিম, সমাজটো কি কৰিম, চেঞ্জ কৰিয়েই লগৰিম, এইটো বুলি কৈ তেওঁ ঘৰৰ পৰা ওলাই গ'ল। আৰু ক'ত গৈছিলে, তেওঁ ঘৰৰ পৰা ওলাই গৈ একদম সুদূৰ ক'ত পালে, হিমালয় পৰ্বত পালে। ঠিক আছে, ক'ত পালে, হিমালয় পৰ্বত পালে। আৰু তাৰ পৰা তেওঁ ক'ত গৈছে, হিমালয়ৰ পৰা তেওঁ কেইদিনমান হিমালয়ত থাকি পিছত তেওঁ ক'ত গৈছে, তিব্বতত গৈছে। আৰু তিব্বতত গৈ তেওঁ কি কৰিছে, বুদ্ধ ধৰ্মৰ বিষয়ে অলপ আলোচনা কৰিছে, বুদ্ধ ধৰ্মৰ জ্ঞান লৈছে, বুদ্ধ ধৰ্মৰ বিষয়ে সকলো কথা চালি জাৰি চাইছে। ইয়াৰ পিছত তেওঁ আৰু কিছুমান কাম কৰিছে, তেওঁ যেনেকুৱা কোৰাণ পঢ়িছে, ডাঙৰ ডাঙৰ কিছুমান গ্ৰন্থ পঢ়িছে, বাইবেল পঢ়িছে, আৰু বিভিন্ন ধৰণৰ কি কৰিছে, দাৰ্শনিকসকলৰ কি কৰিছে, দাৰ্শনিক কিতাপবিলাক পঢ়িছে। গতিকে বিভিন্ন ধৰণৰ তেওঁ জ্ঞানখিনি অৰ্জন কৰিছে প্ৰথমতে, কাৰণ তেওঁ এইটো প্ৰটেষ্ট কৰিবলৈ হ'লে আগতে তেওঁ জ্ঞানৰ প্ৰয়োজন। সেই জ্ঞানৰ সন্ধানত তেওঁ ওলাই গৈছে। তেতিয়া তেওঁ কোৰাণৰ কথাখিনিও পঢ়িছে, ভাগৱত গীতাও পঢ়িছে, তেওঁ বাইবেলো পঢ়িছে, আৰু বিশেষ ধৰণৰ কিছুমান কিতাপ পঢ়িছে, আৰু সকলো জ্ঞান তেওঁ একত্ৰিত কৰিছে। কিন্তু তেওঁ সকলো জ্ঞান যেতিয়া লৈছে, সকলো কিতাপ ঘটনা যেতিয়া পঢ়িছে, তেওঁ এটা কথাকেই তাত পাইছে যে ঈশ্বৰ এজন ঈশ্বৰে এই জগতখন সৃষ্টি কৰিছে, আৰু ইয়াৰ বিধাতা মাত্ৰ এজনেই। আমি ইয়াক এনেই বেলেগ ধৰণে সমালোচনা কৰোঁ, বেলেগ ধৰণে আলোচনা কৰোঁ যে ঈশ্বৰ ইমানজন হ'ব পাৰে, ইমান কোটি হয় ঈশ্বৰ, বা আমাৰ হিন্দু ধৰ্মত যি আছে মূৰ্তি পূজা, এইবিলাক কি কৰিছে, তেওঁ পৰিহাৰ কৰিছে। তেওঁৰ মতে এইবিলাক শুদ্ধ নহয়, এইবিলাক ভুলহে। এনেকুৱা কৰি তেওঁ কি কৰিছে, পিছত তেওঁ ঘৰলৈ উভতি আহিছে, আৰু উভতি অহাৰ পিছত তেওঁ এই সম্পূৰ্ণ প্ৰথাখিনি আঁতৰাবলৈ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁ ব্যৱস্থা হাতত লৈছে। পিছত তেওঁ কি ব্যৱস্থা হাতত ল'লে মই তোমালোকক দেখুৱাই দি আছোঁ। ঠিক আছে, এতিয়া বন্ধুসকল আমি চাম ৰাজা ৰামমোহন ৰায়ে কৰা সংস্কাৰবোৰ, তেওঁ কি দিশত সংস্কাৰ কৰিছিলে, কি দিশত তেওঁ পৰিৱৰ্তন আনিছিলে, সেই দিশখিনি আমি চাম। ঠিক আছে, তেওঁ যেতিয়া হিমালয়ৰ পৰা তিব্বতৰ পৰা উভতি আহিছিল সকলো ধৰ্মৰ জ্ঞান লৈ, সকলো কিতাপৰ জ্ঞান লৈ, তেতিয়া তেওঁ কি কৰিছিলে, তেওঁ সমাজ সংস্কাৰ আৰম্ভ কৰি দিছিলে। সমাজৰ যিবিলাক কুপ্ৰথা আছিলে, কুনীতি আছিলে, সেইবিলাক দূৰীকৰণ কৰা পৰম্পৰাবিলাক তেওঁ আৰম্ভ কৰি দিছিলে। আৰু এইটো তেওঁ আৰম্ভ কৰিছিলে ক'ৰ পৰা, ১৮২৮ চনৰ ব্ৰহ্ম সমাজ নামৰ এটা সমাজ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, এই সমাজত ভাগ লোৱা সকল কোনো ধৰ্মৰ ব্যক্তি হ'ব নোৱাৰে। তেওঁলোক কেনেকুৱা ব্যক্তি হ'ব, যিসকলে কোনো ধৰ্ম গ্ৰহণ নকৰে, কোনো ধৰ্ম মানি নচলে, সেইবিলাকক লৈ তেওঁ কি কৰিছিলে, এটা সমাজ গঠন কৰিছিলে। ঠিক আছে, এই সমাজৰ দ্বাৰাই পিছত গৈ কি হৈছে, এই সমাজ সংস্কাৰমূলক কামখিনি তেওঁ কৰি থৈ গৈছে। ঠিক আছে, অকলেতো কোনো কাম কৰিব নোৱাৰে, হয় নে নহয়, অকলে কৰিলেতো বহুতো প্ৰব্লেমছ ৰাইজ হ'ব, কিন্তু তেওঁ যুক্তি আৰু বুদ্ধিৰ মাধ্যমত কামখিনি কৰি থৈ গৈছে। ঠিক আছে, ইয়াৰ পিছত তেওঁ কি আৰম্ভ কৰিলে, সামাজিক সংস্কাৰ কৰিলে, তেওঁ ৰাজনৈতিক সংস্কাৰ কিছুমান কৰিলে, আৰু কিছুমান অৰ্থনৈতিক সংস্কাৰ কৰিলে। ঠিক আছে, এই তিনিটা বিষয় আমি বিতংভাৱে আলোচনা কৰিম। ইয়াত মাত্ৰ তোমালোকক চেমি পইণ্টছবিলাক মই দিছোঁ, তোমালোকে এই পইণ্টছবিলাক বহলাই লিখিব পাৰিবা আশা কৰিছোঁ। একদম ইজি মেথডছত মই দেখুৱাই দিছোঁ, এইখিনি তোমালোকে বহলাই আলোচনা কৰিব লাগিব। ঠিক আছে, চোৱা, সামাজিক মাধ্যমত কেনেকৈ তেওঁ সংস্কাৰ কৰিলে। সামাজিক মাধ্যমত তেওঁৰ দ্বাৰা বহুতো পৰিৱৰ্তন সাধন হৈছে। সামাজিক ক্ষেত্ৰত যিবিলাক প্ৰব্লেমছেছ আছিলে, সেই প্ৰব্লেমছেছবিলাক তেওঁ কি কৰিছে, নাইকিয়া কৰি থৈছে। সমাজৰ পৰা এইখিনি কি কৰি দিছে, নাইকিয়া কৰি থৈ গ'লে তেওঁ। ঠিক আছে, এতিয়া চাওঁ, প্ৰথমটো কি, সতীদাহ প্ৰথা। তেওঁ প্ৰথম যিটো কৰিছে সেইটো হৈছে সতীদাহ প্ৰথাৰ বিলুপ্তিকৰণ। তেওঁ কি কৰিছে, সমাজত যিটো আমাৰ কুব্যৱস্থা আছিলে, নাৰীৰ যিটো তেওঁৰ হাজবেণ্ড মৰাৰ লগে লগে ৱাইফকো জ্বলাই দিয়া হয়, সেই প্ৰথা তেওঁ সমাজৰ পৰা নাইকিয়া কৰি দিলে। ইয়াৰ পিছত বাল্য বিবাহ, কম বয়সত বিয়া কৰা যিটো কাৰ্য আছিলে, সেইটো তেওঁ সমাজৰ পৰা নাইকিয়া কৰিছে। ঠিক আছে, যে কম বয়সত ল'ৰা ছোৱালীক বিয়া দিব নালাগে, এইটো এটা বৰ এটা হাৰাশাস্তি হয়, এটা বেয়া গুণ কৰি
ক'ব পাৰি আমাৰ সমাজৰ এটা বেয়া গুণ হয় নহয়, বেয়া দুষ্কৃতি কাৰ্য, ঠিক আছে, সেইটোক তেওঁ নাইকিয়া কৰি দিলে। ইয়াৰ পিছত কি কৰিলে, মহিলাক চাৰিবেৰৰ মাজত ৰখা যিটো প্ৰথা সেইটোৰ পৰা তেওঁ বাহিৰ কৰি আনি দিলে, যে মহিলাসকলক স্বাধীনতা দিব লাগে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিব লাগে, তেওঁলোকক মুক্ত কৰি দিব লাগে, যাতে তেওঁলোকে নিজৰ ইচ্ছামতে স্বাধীনভাৱে নিজৰ কামখিনি কৰিব পাৰে, ঠিক আছে। গতিকে এইটো কৰিলে। ইয়াৰ পিছত দহেজ প্ৰথাৰ ওপৰত তেওঁ কি কৰিলে, সংস্কাৰ সাধন কৰিলে, যে দহেজ প্ৰথাটো বন্ধ কৰি দিব লাগে, দহেজ প্ৰথাটো থাকিব নালাগে। অৱশ্যে দহেজ প্ৰথা আজি পৰ্যন্ত জিন্দা হৈ আছে, কিন্তু এইটো কি হয়, কানুনী ৰূপত আমাৰ আইন অনুযায়ী এইটো কি হয়, দণ্ডনীয় হয়, ঠিক আছে। এই প্ৰথাটো যদি কোনোবা কেছ কৰে তেতিয়াহ'লে ইয়াত কেছ ফাইল হৈ যাব। বহু বিবাহ প্ৰথা, যে এজন মানুহে কেইবাটাও বিয়া কৰিব পাৰে, সেইটো প্ৰথাও কি কৰি দিছে, তেওঁ নাইকিয়া কৰিছে। আৰু এই ওপৰত তেওঁ বিশদভাৱে আলোচনা কৰিছে, ঠিক আছে, বিতংগভাৱে তেওঁ এইখিনি বস্তুত আলোচনা কৰিছে, আৰু আলোচনা কৰি বিভিন্ন মতামতত উপনীত হৈছে, আৰু যাৰ পৰা তেওঁ এইখিনিত সংস্কাৰ সাধন কৰিছে। নেক্সট পাইছোঁ আমি ৰাজনৈতিক সংস্কাৰ। তেওঁ ৰাজনৈতিক সংস্কাৰ কেনেকৈ কৰিলে চোৱা। ৰাজনৈতিক দিশত কি কৰিলে, মহিলাসকলক স্বাধীনতা প্ৰদান কৰিলে। তেওঁ কি কৰিলে, মহিলাসকলক যে স্বাধীনতা দিব লাগে, মহিলাসকলৰ যাতে সুকীয়া স্থিতি আছে, তেওঁলোকে যে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে, তেওঁলোকৰ আত্মনিৰ্ভৰশীল কৰি তুলিব পৰা যায়, সেইটো তেওঁ ভাবিছে, আৰু সেই অনুযায়ী তেওঁ কি কৰিছে, মহিলাসকলক বিশেষভাৱে তেওঁ স্বাধীনতা দিছে। সেইকাৰণে তেওঁক নাৰীবাদী বুলি জনা যায়, ঠিক আছে। তেওঁক কি বুলি জনা যায়, নাৰীবাদী। এইটো পৰীক্ষাত আহে দেই, তেওঁ নাৰীবাদী বুলি জনা যায়, ঠিক আছে। কিহৰ কাৰণে, কাৰণ তেওঁ মহিলাসকলক কি কৰিছে, মহিলাসকলক স্বাধীনতা প্ৰদান কৰিছে। ইয়াৰ পিছত কি, মহিলাসকলক ক্ষমতা দিছে, তেওঁ পুৰুষৰ সমান। মহিলাসকল যে পুৰুষতকৈ কোনো গুণেই কম নহয়, পুৰুষৰ সমানেই কাৰ্য তেওঁলোকে কৰি যাব পাৰে, সেইখিনি দিছে। হয়তো দৈহিক ৰূপত কিছু পৰিৱৰ্তন থাকিব পাৰে, কিন্তু মানসিক দিশত মহিলা আৰু পুৰুষৰ মাজত বিশেষ একো পাৰ্থক্য নাই, আৰু প্ৰায় একেই। সেইবাবে তেওঁ মহিলা আৰু পুৰুষক সমানভাৱে কি কৰিছে, জ্ঞাত কৰিছে, ঠিক আছে। ইয়াৰ পিছত চোৱা, সমান ন্যায় প্ৰদান কৰা। কি কৰিছে, মহিলা আৰু পুৰুষৰ মাজত সমান ন্যায় হ'ব লাগে, যে পুৰুষ সমাজত শ্ৰেষ্ঠ বুলি ভাবিব লাগে আৰু মহিলাক হীন বুলি ভাবিব লাগে, তেনেকুৱা নহয়, দুয়োটাই সমান। সেইকাৰণে দুয়োটাকে কি কৰিব লাগে, সমানভাৱে ন্যায় প্ৰদান কৰিব লাগে। এইদৰে তেওঁ ৰাজনৈতিক সংস্কাৰ সাধন কৰিছে। ইয়াৰ পিছত চোৱা, তেওঁৰ অৰ্থনৈতিক সংস্কাৰ। তেওঁ অৰ্থনৈতিক কেনেকৈ সংস্কাৰ সাধন কৰিছে, মহিলাক চাৰিবেৰৰ মাজত নাৰাখি কাম কৰিবলৈ দিয়া। মহিলাসকলক সেই সময়ত চাৰিবেৰৰ মাজত ৰখা হৈছিলে, তেওঁলোকক একো কামত বা চৰকাৰী একো জবত, ইয়াৰ পিছত তেওঁ সামাজিক একো কামত অংশগ্ৰহণ কৰিব নোৱাৰিছিলে। গতিকে যাতে মহিলাসকলেও আগবাঢ়ি আহে, সমাজ এখন আগবঢ়াই লৈ যায়, হয়নে নহয়, তেওঁ ৰাজনৈতিক অৱস্থা, অৰ্থনৈতিক অৱস্থা সকলোৰ লগত মিলিব পাৰে, তেওঁকো যাতে এটা স্বাধীনতা দিয়া হয়, সেইটো তেওঁ কি কৰিছিলে, অৰ্থনৈতিক ৰূপত কি কৰিছিলে, তেওঁলোকক কাম কৰিবলৈ দিয়া, টকা কমোৱা, ইনকাম কৰোৱা যিটো পৰিস্থিতি, সেইটো তেওঁ কি কৰিছিলে, ইয়াৰ ওপৰত তেওঁ সংস্কাৰ সাধন কৰিছিলে। আৰু কি কৰিছিলে, নাৰীৰ শিক্ষা ব্যৱস্থা কৰা, নাৰীসকলক শিক্ষিত কৰিব লাগে। আগতে এটা ব্যৱস্থা আছিল যে নাৰীসকলক শিক্ষা দান কৰিব নালাগে, নাৰীসকল সদায় চাৰিবেৰৰ মাজত থাকে, গতিকে তেওঁলোকক শিক্ষা দি কিনো কৰিম, এইটো ব্যৱস্থা আছিলে। আজিও এইটো আমাৰ সমাজত আছে, এই ব্যৱস্থাটো আজিও যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ গাঁৱে এইটো আছে, যে ছোৱালীসকলক, বিশেষকৈ ছোৱালীবিলাকক কি কৰা হয়, একদম কম বয়সতেই বিয়া পাতি দিয়ে। 18 বছৰ নোহোৱা, চৰকাৰেতো আইন বনাই দিছে যে 18 বছৰৰ তলত বিয়া নহয়, কিন্তু লুকাই আজিও বিয়া হৈ আছে 17-16 বছৰত, হয় না নহয়, 17-16 বছৰত বিয়া হৈ আছে। ইয়াৰ পিছত আৰু কি হয়, তোমালোকে চাবা কি হয়, 18 বছৰতো একচুৱেলি বিয়াৰ বয়স নহয়, কাৰণ 18 বছৰ তেওঁলোকে কোনো এটা যোগ্যতা নাপায়, না মানসিক ৰূপে, না দৈহিক ৰূপে, না আৱেগিক ৰূপে, কোনো এটা তেওঁলোকৰ শক্তি সম্পূৰ্ণৰূপে নহয়, হয়নে নহয়। যাৰ ফলত কি হয়, তেওঁলোকে বিয়া পাতাৰ পিছত তেওঁলোকে দৈহিক ৰূপত হওক, মানসিক ৰূপত হওক, কিছুমান যন্ত্ৰণাত ভুগিবলগীয়া হয়, যিটো সমস্যাৰ পিছত আকৌ মা দেউতাকেই ভুগিবলগীয়া হয়। সেইকাৰণে আগতে আমি ল'ৰা ছোৱালীক কি কৰিব লাগে, যোগ্য বনাই দিব লাগে, মানসিক ৰূপত হওক, দৈহিক ৰূপত হওক, অথবা জীৱন যাপনৰ ক্ষেত্ৰত হওক, ইয়াৰ পিছতহে বিয়া বাৰু দিব লাগে, যাতে তেওঁ নিজৰ সংসাৰটো বুজি পায়, নিজৰ পৰিয়ালটো চলাব পাৰে, ঠিক আছে। সেইকাৰণে তেওঁ কি কৰিছে, এইটো ক্ষেত্ৰতো কিছুমান সংস্কাৰ সাধন কৰিছে। আৰু থাৰ্ড নম্বৰটো হৈছে অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল কৰা। তেওঁ কি কৰিছিলে, মহিলা সমাজক আত্মনিৰ্ভৰশীল কৰি তুলিছিলে, যাতে মহিলাসকল নিজা কাম কৰিব পাৰে, নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, আনৰ ওপৰত তেওঁ কি নিৰ্ভৰশীল হ'ব নালাগে। যদি তেওঁৰ কিবা কাৰণত হাজবেণ্ড মৰি গৈছে, তেওঁ নিজে আত্মনিৰ্ভৰশীল হৈ কি কৰিব পাৰে, নিজৰ ফেমিলিটো চলাই লৈ যাব পাৰে, ঠিক আছে। গতিকে এনেধৰণে তেওঁ
তিনিটা ক্ষেত্ৰত সংস্কাৰ সাধন কৰিছে ঠিক আছে এই কেইটা তোমালোকে সেমি পইণ্টছ বিলাক আৰু এইখিনি বহলাই আলোচনা কৰি দিবা পৰীক্ষাত এইখিনি বহলাই আলোচনা কৰি দিবা এইখিনি বহলাই আলোচনা কৰি দিলে তোমালোকে কি হ'ব ধুনীয়াকৈ 10 মাৰ্কছ পাই যাবা আৰু প্ৰথমত আৰম্ভণিখিনি দি দিবা যে তেওঁ কেনেকৈ এইখিনি আৰম্ভণি কৰিলে কেনেকৈ এইখিনি তেওঁৰ মনত এটা জাগ্ৰতা ভাৱ আহিল যে মই এইখিনিৰ বিষয়ে সংস্কাৰ সাধন কৰিম সমাজৰ পৰা এইবিলাক কুপ্ৰথাখিনি নাইকিয়া কৰি দিম মহিলাসকলক স্বাধীনতা দিম ক্ষমতা দিম পুৰুষৰ সমানে আগবঢ়াই লৈ যাম এনেকুৱা সংস্কাৰ আৰু আধুনিক যিটো ভাৰত ঠিক আছে আধুনিক ৰাজনৈতিক ব্যৱস্থা যিটো তেওঁ গঢ় লৈ তুলিছে আধুনিক ভাৰতীয় ৰাজনৈতিক পৰম্পৰা যিটো তেওঁ গঢ় লৈ তুলিছে এইটো মতামত তেওঁৰ ভিতৰত কৰ পৰা আহিল ঠিক আছে এইখিনি আৰম্ভণি দি দিবা আৰু পিছত এইখিনি ধুনীয়াকৈ দীঘলীয়াকৈ লিখি দিবা কমসে কম 3-4 পেজ লিখি দিলে তোমালোকে 10/10 পাই যাবা বুলি আশা কৰিছো ধন্যবাদ বন্ধুসকল ভিডিঅটো চোৱাৰ বাবে আৰু মোৰ সাপোৰ্ট কৰাৰ কাৰণে তোমালোকে নেক্সট ভিডিঅটো অহাকালি বা পৰহিৰ ভিতৰত পাই যাবা তোমালোকে ভিডিঅখিনি চাই থাকিবা আশা কৰো তোমালোকৰ পৰীক্ষাত অতি সহজ মাধ্যমে তোমালোকে মাৰ্কছখিনি পাই যাবা ঠিক আছে ধন্যবাদ